ইমান সকলো ভাল লাগিছে যে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান এতিয়া গোলাঘাটত আছোঁ আমি ইয়াত আহি প্ৰায় শুক্ৰবাৰে পালোহি আৰু আজি হৈছে দেওবাৰ আমি এতিয়া যাম মাজুবাক লগ কৰিবৰ কাৰণে বিহু বুলি ঘৰৰ পৰা মাজুবাৰ কাৰণে পিঠা পনা কেইটামান বনাই আনিছোঁ আৰু ৰুমতে পেহীও বনালে তেল পিঠা কেইটামান আৰু মই তাইৰ কাৰণে হোৱাইট টি চাৰ্ট এটাও আনিছোঁ কৈ আছিলে পূজাত ঘৰলৈ যাবলৈ নাপায় কাৰণে মোলৈ কিবা এটা লৈ আহিবি সেইকাৰণে মই তাইৰ কাৰণে হোৱাইট টি চাৰ্ট এটাও লৈ আহিছোঁ তাই মানে হোৱাইট কালাৰটো বহুত বেছি ভাল পায় আৰু আমি তাইক লগ নোপোৱা আজি 4.5 মাহমানেই হ'ব হ'ল কাৰণ ঘৰৰ পৰা অহাৰ পিছত এবাৰো লগ পোৱা নাই সেইকাৰণে এতিয়া বহুত বেছি মনটো ভাল লাগি আছে আৰু তাইক লগ কৰিব যাম এতিয়া তাই পূৰা ৰেডি হৈ আছোঁ আৰু ডাঙৰ বা আহি পোৱাহি নাই পেহীও ওলাই আছে ৰুমতে আৰু এতিয়া আমি যাম তাইক লগ কৰিবৰ কাৰণে ডাঙৰ বা থকা ৰুমৰ পৰা মই অলপ ভিউটো দেখাই দিওঁ গোলাঘাটৰ কেনেকুৱা আৰু এইটো আমাৰ বাৰ ৰুম মাজুবা ক'ত থাকে কি কৰে গোটেইখিনি আপোনালোকক দেখাই যাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ব'লা এতিয়া আমি এতিয়া ওলাই আহি আছোঁ এতিয়া টমটম পাওঁনে নাপাওঁনে গৈ থাকোঁ ব'লা ৰাস্তাতে কথা ৰাস্তাটো বহুত বেছি বেয়া নিজে থাকিবলৈ ভাল অঁ এখন গোলাঘাটৰ ক'ভিড হস্পিটেল বাপৰে ইমান ডাঙৰ ৰাস্তা অৱস্থা হাই হাই পেহী এফালে চাই দুইজনী ইউনিফৰ্ম একেই হ'ল আজি মইহে বেলেগ বাৰ কাৰণে কিবা কিবি এটা কিনি লওঁ এই দোকানত সোমাই লওঁ কাৰণে দোকানত ভজা বাদাম বিচাৰিছিলোঁ কিন্তু নাপালোঁ এতিয়া আকৌ বেলেগ এখন দোকানত কিনিব লাগিব চাগে এতিয়া আকৌ যাওঁ ফাইনেলি আমি পুলিচ ট্ৰেইনিং চেণ্টাৰ পাই গ'লোহি এতিয়া বাক লগ কৰিবলৈ গৈ আছোঁ আহোঁতে বহুত দেৰি হৈ গ'ল এতিয়া সেইকাৰণে এতিয়া বাৰ ওচৰত গৈ আছোঁ মানুহ বেলেগ এবাৰ চা আকৌ
ভাল লাগিছে আজি বহুত দিনৰ পাছত লগ পাইছোঁ ফাইনেলি আমি এতিয়া ৰুম পাই গ'লোহি আৰু এতিয়া টাইম হৈছে 7:30 হ'ল আৰু এই যে গৰমত আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই।